ভাৰতীয় জনতা যুৱ মৰ্চা টাউনপুৰ জিলাৰ উদ্যোগত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিন উপলক্ষে আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে সেৱা পশেষ কাৰ্যসূচী কৰি আছোঁ আৰু এই সেৱা পশেষ কাৰ্যসূচীৰ লগত সংগতি ৰাখি টাউনপুৰ জিলা যুৱ মৰ্চাই টাউনপুৰ জিলাৰ অন্তৰ্গত নাওগাঁতাত থকা প্ৰতিবন্ধী আমাৰ যুৱক যুৱতী কণ কণ শিশুসকলৰ এখন বিজ্ঞান প্ৰায়োগিক বিদ্যালয় যি তাৰ নাম ইৰদা, যি ইৰদাত এই ছাত্ৰ ছাত্ৰীসকলৰ মাজত এক প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছিলোঁ আৰু এই কণ কণ দিব্যাংগ শিশুসকলৰ মাজত যুৱ মৰ্চাই তেওঁলোকৰ বৌদ্ধিক মানসিক বিকাশৰ ক্ষেত্ৰত যি ধৰণৰ সহায় সহযোগিতা কৰিব লাগে আমি যুৱ মৰ্চাই আগন্তুক দিনত কৰি যাম। ছাত্ৰ ছাত্ৰীসকলৰ মনৰ বতৰা ল'বলৈ তেওঁলোকৰ বৌদ্ধিক মানসিক বিকাশৰ ক্ষেত্ৰত এই সৰু সৰু প্ৰতিযোগিতাসমূহেও ক'ৰবাত নহয় ক'ৰবাত কিবা অকণমান হ'লেও অৰিহণা যোগাব, সেই উদ্দেশ্যেৰে চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ আৰু এই অনুষ্ঠান সুন্দৰভাৱে আজি সমাপ্ত হয়। আৰু এই অঞ্চলটোত আহি ইমান মহৎ উদ্দেশ্যেৰে ছাত্ৰ ছাত্ৰীসকলক আগুৱাই যোৱাত উদ্যোক্তাসকলক যি প্ৰায়োগিক ইৰদাৰ লগত জড়িত বিদ্যালয়ৰ লগত জড়িত প্ৰতিগৰাকী জ্যেষ্ঠসকলক মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আগন্তুক দিনতো যুৱ মৰ্চাই এই বিজ্ঞান বিদ্যালয়খনৰ লগত জড়িত হৈ কাম কৰি যাব আৰু আমাৰ যি সেৱা পশেষ কাৰ্যসূচী সেই সেৱা পশেষ কাৰ্যসূচীত আজিৰ এই চিত্ৰাংকন প্ৰতিযোগিতাটো কৰি আমি যুৱ মৰ্চাও নিজেও আমি সঁচাকৈ আনন্দিত অনুভৱ কৰিছোঁ। তোৰ জন্মদিনৰ পৰা 15টা দিন আমি 17 শ্ৰেণীক লৈ আহিছোঁ আৰু তাৰে এক কাৰ্যসূচী হিচাপে আমি ভাৰতীয় জনতা যুৱ মৰ্চা টাউনপুৰ জিলাৰ তৰফৰ পৰা টাউনপুৰ জিলাৰ উদ্যোগত আজি আপোনালোকৰ নাওগাঁতাৰ নিজাৰ গাঁৱত যি এক মহান প্ৰতিষ্ঠান আপোনালোকে গঢ় দিছে ইৰদা প্ৰায়োগিক বিজ্ঞান বিদ্যালয় আৰু ইয়াত যি এই কণ কণ ছাত্ৰ ছাত্ৰীসকলে হওক যুৱক যুৱতীসকল যাক দিব্যাংগ বুলি মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে কয়, এই দিব্যাংগসকলক তেওঁলোকৰ শাৰীৰিক মানসিক আৰু ৰাজনীতি নকৰে। ভাৰতীয় জনতা পাৰ্টি সদায় এটা আদৰ্শ নিষ্ঠা মাজত আগবাঢ়ি যায় আৰু এই আদৰ্শই সমাজত পৰৱৰ্তী আৰু অভিভাৱকসকলৰ শিক্ষকসকলৰ ইয়াত অংশগ্ৰহণ কৰাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। গতিকে বঁটা বিতৰণী অনুষ্ঠান এটা আছে।